নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছিলোঁ চৰাইদেউ জিলাৰ মামৰা লেকচন চেলেং গাঁৱৰ আমাৰ আটাইৰে সকলোৱে জনপ্ৰিয় ব্যক্তি শ্ৰী পুনেশ্বৰ দিহিঙীয়া ঘৰত। তেখেতে অসমৰ অসমীয়া জাতিৰ হৈ সদায় মাত মাতি আহিছে। তেখেতে খুব উচ্চ শিক্ষিত ব্যক্তি। মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ দিহিঙীয়া দেৱ। হয়, আপুনি আপোনাৰ কৰ্মজীৱন কথা কিছু কথা কওকচোন। জন্মজীৱন, কৰ্মজীৱন। বিকাশ খামনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি 1953 চনত এই সংসাৰলৈ অহাৰ পাছত কাকতিবাৰীতে স্থানীয়ভাৱে প্ৰাথমিক শিক্ষা আৰু ডিপ্লিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত সোণাৰী মহাবিদ্যালয়ত আমি কলেজীয়া শিক্ষা আৰম্ভ কৰিছিলোঁ। যদিও মৰাণ কলেজৰ পৰা আমি স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ অন্তত 2 বছৰ দিন আমি স্নাতকোত্তৰ শ্ৰেণীত ৰাজনীতি বিজ্ঞানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। তাৰ পাছত আমি আহি আমাৰ অস্থায়ীভাৱে মাহমৰা ডিপ্লিং উচ্চ মাধ্যমিক বিদ্যালয়ত আমি শিক্ষকতাৰ চাকৰি 2 বছৰ কৰাৰ অন্তত সোণাৰী পদ্মকুমাৰী বৰুৱা বালিকা বিদ্যালয়তো আমি অস্থায়ীভাৱে শিক্ষকতাৰ দায়িত্ব পালন কৰিছিলোঁ। তাৰ পাছত জীৱন জীৱিকাৰ কাৰণত আমি সোণাৰী নগৰ সমিতিত চাকৰিত জড়িত থাকি 17 বছৰ দিন চাকৰি কৰাৰ পিছত 2004 চনত আমি উক্ত চাকৰি ত্যাগ কৰি সমাজ জীৱনৰ লগত জড়িত হৈ পৰিছিলোঁ। এইটো জীৱন যিহেতু আপুনি অসম আৰু অসমীয়া জাতিৰ কাৰণে সদায় মাত মাতি আহিছিল কৰিছে। আপোনাৰ ঘৰলৈ যিহেতু আহোঁতে আমি দেখিছোঁ যে ইয়াতে প্ৰায় আপোনাৰ আমাৰ গুৰুজনা বহু পুৰণি এখন সাঁচি পুথি আছে। এই সাঁচি পুথিখনৰ কথা কিছু কথা কওকচোন। এখন কীৰ্তন পুথি। কীৰ্তন পুথি নহয়, সাঁচি পুথি নহয়। অতি পুৰণি, ইয়াৰ বয়স প্ৰায় এতিয়া 300 বছৰ হৈছে। হয়, এখন আমাৰ গৃহত এক সম্পত্তি হিচাপে আমি নিজকে দাবী কৰিব পাৰোঁ। হয়, তাৰোপৰি আমাৰ গৃহত আপোনালোকে চাওক, এখন প্ৰায় 300 বছৰ পুৰণি সাঁচি পুথি। চাওক, সাঁচি পাতৰ যিবিলাক লিখা আছিলে আগতে, যিহেতু সাঁচি পাতত লিখিছিলে, এইবিলাক আপোনালোকে দেখিছে। আমাৰ এইবিলাক কিমান পুৰণি, 300 বছৰ পুৰণি এখন সাঁচি পুথি আছে। যিহেতু আমাৰ গুৰুজনাৰ সৃষ্টিৰাজি এইবিলাক নিশ্চয় আমাৰ কাৰণে গৌৰৱৰ বিষয়। আৰু আপুনি দেখাইছে যে আপোনাৰ ওচৰত বহু পুৰণি আছে। আপোনাৰ এই সংক্ৰান্ত আকৌ কওকচোন এখন আপুনি। এইখন হ'ল কথাগুৰু চৰিত। হয়, অৱশ্যে এখন সাঁচি পাতৰ নহয়, হয়, যদিও চিয়াহীয়ে লিখা। হয়, কিন্তু এই কাগজবিলাকৰ এটা ঐতিহাসিক ইয়াত পৰিচয় দিয়ে। এই কাগজখনৰ মাজৰ ভাগত যিখিনি আছে সেইখিনি ডিপ্লিং বাগিচাৰ ইতিহাস বহুখিনি ইয়াত প্ৰকাশ পায় ভিতৰুৱা কথাবিলাকত। হয়, যিবিলাকে জানে আমাৰ ডিপ্লিং চাহ বাগিচাখন আছিলে বহু পুৰণি। ইয়াতে প্ৰায় 150 বছৰ আগৰ লিখা আছে। আপোনালোকে চাওক, চনটো এইবিলাক দেখিছে। যি 150 বছৰ ওচৰা-ওচৰি এখন কিতাপ এটা আমাৰ হাতে লিখা কিছু আমি দেখিছোঁ। এইখন তেখেতে সংৰক্ষণ কৰি ৰাখিছে, আমাৰ কাৰণে গৌৰৱৰ বিষয়। তাতনো কি কি আছিলে, কেনেধৰণে লিখিছিলে, এইবিলাক চাওক। প্ৰায় 150 বছৰ আগৰ ইয়াতে ডিপ্লিং বাগানৰ কিছু আমাৰ লিখনি আছে। ইয়াৰ সংক্ৰান্তত কিছু কথা কওকচোন, কেনেকৈ কি লিখিলে। এই পুথিখন সেই সময়ত যিহেতু কিতাপ পত্ৰবোৰ সমস্যা হোৱাৰ কাৰণে, আনকি লিখিবলৈও কাগজ নোহোৱাৰ কাৰণে ডিপ্লিং বাগিচাৰ এজন মহৰীয়ে এই পুথিখন যিজনে মানে অনুবাদ কৰি লিপিবদ্ধ কৰিছিল, তেওঁক দিছিল বুলি তেওঁ জনাইছিল। আৰু এখন গুৰুচৰিত এতিয়াৰ পৰা প্ৰায় 100 বছৰ আগতেই তেওঁ লিখা। আৰু সৌভাগ্যবশতঃ এইখনি আমাৰ এক সম্পত্তি হিচাপে বৰ্তমান মানে আমাৰ হাততে আছেহি। তাৰোপৰি আমাৰ হাতত আৰু কেইখনমান সাঁচিপতীয়া সৰু সৰু পুথি আছে, যিকেইখন এই মুহূৰ্তত আমি দেখাব পৰাত অকণমান মানে সমস্যা হৈছে। সুবিধা পালে আমি ভৱিষ্যতে উক্ত পুথিকেইখন ৰাইজৰ প্ৰদৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰি থৈছোঁ। আচলতে কেইবাশ বছৰ পুৰণি নহয় জানো? সেইখনো বহু বছৰ। ইয়াতে আপুনি আকৌ এখন দেখাইছে, এইখনো বহু চখ ৰহিক হৈ গৈছে, তেখেতে সংৰক্ষণ কৰি ৰাখিছে। এইখনৰ কথা ক'বলৈ গ'লে কি হ'ল, আমাৰ প্ৰয়াত দেউতাৰ দিনত এখন মানে সেই সময়ত মঙাই অনা বুলি কয়, 19 টকা দি মঙাই আনিছিল, যিখন নেকি ভাগৱত, শ্ৰীমদ ভাগৱত 19 টকা দি মঙাই আনিছিলোঁ বুলি তেওঁলোকে কৈছিল। এখন 100 বছৰ আছিল পুৰণি হ'ব নহয় জানো? 100 বছৰ আগৰ প্ৰিণ্ট। 100 বছৰ আগৰ হয়, 100 বছৰ আগৰ তেখেতৰ ওচৰত একমাত্ৰ আছে আমাৰ চৰাইদেউ জিলাত। সংৰক্ষণৰ অভাৱত যথেষ্ট গৈছে। মই আমাৰ অন্যান্য অনুৰোধ জনাম যে তেখেতক এইবিলাক যাতে ভালকৈ কোৱাত সংৰক্ষণৰ ব্যৱস্থা কৰি দিয়ে যদি পাৰিলে ভাল আছিলে। তেখেতে যিহেতু ৰাখিছে অলপ আমাৰ ইয়াত। আৰু আমাৰ আহোম জনগোষ্ঠীয় বহু কথা লিখা আছে। আমি এখন দেখিছোঁ যে আহোম আমাৰ শাসন প্ৰক্ৰিয়া যিসকল আছিলে ৰজাসকলৰ, তেখেতৰ অহাৰ প্ৰত্যেকটো লিখনি ইয়াত আছিল। এইটো সেইখনৰ দেখাই দিয়কচোন আপুনি, মানে যিখন আপুনি কৈছে যে আমাৰ চুকাফা অহা আগৰ পৰা আহোম ৰাজবংশাৱলী। হয়, ইয়াত ৰাজকোঁৱৰবিলাকৰ একেবাৰে আৰম্ভণিৰ পৰা এতিয়ালৈকে সকলোৰে
নাম ধাম ঠিকনা ইত্যাদি লিখা আছে। তাৰোপৰি আমাৰ ওচৰত আছে এখন অসম বুৰঞ্জী নাও পদ্মেশ্বৰ নাওবৈচা ফুকনৰ, যিখন বুৰঞ্জীত একেবাৰে মানে খুনলুং খুনলাইৰ পৰা এই আমাৰ য'ৰ পৰা আহোমসকল আগমন ঘটিছিল আচলতে ইয়ালৈ নহয় জানো? তাৰ পৰা আৰম্ভ কৰি শেষ মুহূৰ্তলৈকে ইংৰাজৰ ৰাজত্বলৈকে এইখন পুথিত উল্লেখ আছে। আৰু আন এখন আমাৰ হাতত থকা অতি গুৰুত্বপূৰ্ণ পুথি হ'ল ইতিহাসে সোঁৱৰা ৬০০টা বছৰ সৰ্বানন্দ ৰাজকুমাৰৰ। এই পুথিখন আহোমৰ বিষয়ে জানিবলগীয়া বহু গুৰুত্বপূৰ্ণ কথা ইয়াত আপোনালোকে বিচাৰি পাব। আন এখন পুথি আমাৰ হাতত আছে, সেয়া হ'ল ঔবুৰঞ্জী, যিখন মানে নগেন হাজৰিকাদেৱে ৰচনা কৰা। এই পুথিখনত আপোনাৰ মানে আহোমৰ ধৰ্ম, আহোমৰ ভাষা, কৃষ্টি কলাকে আদি কৰি একেবাৰে অতীতৰ পৰা এতিয়ালৈকে বিভিন্ন সমালোচনামূলকভাৱে উল্লেখ কৰা বহু তথ্য আপোনালোকে অৱগত হ'ব পাৰিব। আন এখন পুথি আহোম বুৰঞ্জী লিখা আছে। আহোম বুৰঞ্জী, যিখন বুৰঞ্জীত দেখি চাওক জ্ঞানানন্দ ফুকনদেৱে মানে আহোম ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে। ইয়াত আপোনালোকে চাব এটা পিঠিত মানে আহোম ভাষাত আছে আৰু ইফালে অসমীয়ালৈ অনুবাদ কৰি ৰাখিছে। এয়া আহোমত আছে, এইফালে অসমীয়ালৈ অনুবাদ। আমাৰ আহোমৰ আখৰবিলাক কেনেকুৱা আছিল আচলতে লিখা আছে নহয় জানো? এই আহোমৰ আখৰে লিখা আছে, ইফালে অসমীয়াত অনুবাদ কৰা আছে। ইয়াতে আমাৰ যিসকলে এখন কিনিলে আপোনালোকে পাৰিব, এখনৰ পৰা চাব পাৰিব। এখন দেখিছে আপোনালোকে কিনিব। এই কিতাপবিলাক দেখাইছে তেখেতে, আহোম বুৰঞ্জী। আহোম বুৰঞ্জী এইবিলাক। তাতকৈ টাই আহোম ভাষা জানিবৰ কাৰণে বিশেষকৈ অসমীয়া শব্দবিলাক টাই ভাষাত কেনেদৰে উচ্চাৰিত হয়, টাই আখৰেৰে কেনেকৈ লিখা হয়, আৰু তাৰ ইংৰাজীও মানে উল্লেখ কৰি থৈছে। এইখন হ'ল মানে অভিধান ডিক্সনেৰী, অসমীয়া টাই আহোম ইংৰাজী অভিধান, চাও বাবুল ফুকনদেৱে সম্পাদনা কৰা। এইখন এখন অতি গুৰুত্বপূৰ্ণ আহোমসকলৰ বুৰঞ্জী, আহোমসকলৰ মানে এই অভিধানৰ বিষয়ে সকলো তথ্য বৰ্তমানলৈকে জানিব পাৰিব। অৱশ্যে এইখনৰ দাম বৰ্তমান ১৭০০ টকা। আৰু তাৰোপৰি অন্যান্য পুথি আছে। ফুৰালুং, টাই আহোমৰ এক ধৰ্ম হ'ল টাও ধৰ্ম, তাৰ লগতে ইয়াত ফুৰালুং পদ্ধতিৰে পালন কৰা হয়। এই ফুৰালুঙৰ বিষয়ে এখন পুথি জানিব পাৰিব। ইয়াত ফুৰালুং বুলি লিখা আছে, এইখন আপোনালোকে পালে সংগ্ৰহ কৰিব। আমাৰ আচলতে টাই আহোম জনগোষ্ঠীসকলৰ তেখেতৰ ওচৰত বহু কিতাপ পত্ৰ আছে, আৰু আমাৰ গুৰুজনৰ তেখেতৰ বহু আমাৰ ধৰ্মীয় পুথি আছে, যিবিলাক আচলতে আপোনালোকে ইয়াতে আহিলে চাব পাৰিব। দেখিছে আপোনালোকে এখন সাঁচিপাতৰ পুথিখনটো প্ৰায় ৩০০ বছৰ আগৰ, ইয়াতে এখন দেখিছে ১৫০ বছৰ ১০০ বছৰ আগৰ আছে, অভিধানবিলাক আছে। এইবিলাক কথা গম পাইছোঁ। আহোম জনগোষ্ঠী উত্তৰণৰ কাৰণে বা অসমীয়া জাতিৰ জনগোষ্ঠী উত্তৰণৰ কাৰণে সদায় মাত মাতি আহিছে। আমি শেষত আপুনি আহোম জনগোষ্ঠীৰ আমাৰ যিবিলাক সংগঠন, তেখেতসকলে কিবা আহ্বান জনাব? এই আহোমৰ সংগঠন ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। প্ৰায় অসমত ৪২টামান টাই আহোমৰ সংগঠন আছে। সংগঠনটো বেছি হোৱাৰ কাৰণে সকলোবিলাকৰ মাজত একমত্যত উপনীত হ'ব পৰাকৈ বিভিন্ন কাৰণত তেওঁলোকৰ সমস্যাই দেখা দিয়ে। সেয়েহে আমি আহ্বান জনাইছোঁ, অসমীয়াৰ প্ৰতি যদি সকলোৰে যদি এক আগ্ৰহ আছে, অসমখনক সকলো দিশতে উন্নতি কৰিবৰ কাৰণে চেষ্টা যদি কৰে, ৬ জনগোষ্ঠীৰ লগতে আহোমসকলকো যদি জনগোষ্ঠীকৰণত সকলোৰে যিখিনি মানে কৰণীয় কৰিবলৈ হ'লে সকলো টাই জনগোষ্ঠীয় সংগঠনসমূহ, জনগোষ্ঠীয় সংগঠনসমূহ এক হৈ একত্ৰিতভাৱে প্ৰতিবাদ কৰি চৰকাৰৰ ওচৰত এইখিনি দাবী কৰি বা সামগ্ৰিকভাৱে আগুৱাই যোৱাৰ ব্যৱস্থা কৰিলে উপকৃত হ'ব বুলি ভাবোঁ। তেখেতে খুব সুন্দৰ কথা এটা কৈছে। আমাৰ আহোম জনগোষ্ঠীৰ সকলোৱে লগ লাগি এখন উমৈহতীয়া মঞ্চ হ'ব লাগে, যাৰ যোগেদি আমি অসমীয়া চৰকাৰৰ পৰা আমাৰ সা সুবিধাবিলাক লগতে আমাৰ প্ৰাপ্যবিলাক আমি যাতে সজোৰে উপস্থাপন কৰিব পাৰোঁ, কাঢ়ি ল'ব পাৰোঁ, নহয় জানো? তেখেতে বহু আমাৰ আহোমসকলৰ কিতাপ পুথি আছে, তেখেতক চব দেখাইছোঁ। এইবিলাক কিমান আছে আচলতে দেখাই শেষ কৰিব নোৱাৰি। লগতে আমাৰ গুৰুজনাৰ আৰু পুথিবিলাক আছে, যিসকলক তেখেতৰ সদায় আমাৰ জাতি জনগোষ্ঠী উত্তৰণৰ কাৰণে কাম কৰি আহিছে। এইটো জীৱন, যিহেতু তেখেতে খুবেই উচ্চ শিক্ষিত ব্যক্তি। তেখেতৰ ঘৰৰ, তেখেতৰ পৰিবাৰ আছে, তেখেতৰ ডাঙৰ পুত্ৰ শিক্ষক কৰে, আৰু তেখেতৰ এজনী ছোৱালী আছে। ছোৱালীয়ে কি ডিপাৰ্টমেণ্টত চাকৰি কৰে কৈ দিয়কচোন? তাই এতিয়া এই শোণিতপুৰ জিলাৰ নদুৱাৰত এছিষ্টেণ্ট কমিশ্যনাৰ হৈ আছে। হয়, তেখেতৰ সৰু পুত্ৰ কৃষি কৰ্মলৈ জড়িত। খুব আহিলে খুব ভাল লাগে, সদায় জাতিৰ উত্তৰণৰ কথা পাতে। আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতে সদায় যাতে জাতিটোৰ হৈ মাত মাতি থাকিব পাৰে, অসম আৰু অসমীয়া হৈ মাত মাতি থাকিব পাৰে, তাই দীৰ্ঘায়ু কামনা কৰিছোঁ। ভগৱানে সদায় আশীৰ্বাদ কৰক, ৰাইজেও আশীৰ্বাদ কৰক, আমাৰ দিহা দিয়ক, আমাৰ মাজত সদায় এনেকৈ
আগুৱাই যোৱাত সহায় কৰক। ধন্যবাদ। এখন সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ বাবে আমি বিকাশ খামনক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।